শুদ্ধ আৰু শ্ৰেষ্ঠ চিন্তা মানৱ মনৰ বাবে শক্তিশালী ভোজন সদৃশ। প্ৰতিদিনে কৰা একোটি শ্ৰেষ্ঠ আৰু নতুন চিন্তা চৰ্চাই মানুহৰ মনক সুস্থ সবল তথা উৎসাহ উদ্দীপনাৰে ভৰপূৰ কৰি ৰাখিবলৈ প্ৰয়োজনীয় শক্তিশালী ভোজনৰ নিচিনাই পৰিপুষ্টি যোগান ধৰে। আজিৰ বিশৃংখল আৰু সংঘাতপূৰ্ণ পৰিৱেশত এয়া অতি প্ৰয়োজনীয়। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰকাশক আজিৰ দিনৰ চিন্তা গ্ৰন্থখনিত সপ্তাহৰ প্ৰতিটো দিনকে একোটি বিশেষত্বৰে বৰ্ণনা কৰা হৈছে। গ্ৰন্থখনিৰ মতে ৰবিবাৰ পৰম আনন্দময়। পৰম আনন্দ হৈছে মনৰ এনে এটি অৱস্থা য'ত আমি ইন্দ্ৰিয় সুখৰ ঊৰ্ধ্বলৈ গতি কৰি অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোঁ। অৱশ্যে এনে অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিবৰ বাবে আমাক চকুত চমক লগোৱা কোনো সুন্দৰ দৃশ্য অথবা সুমধুৰ সংগীতৰ কোনো সন্মোহনী সুৰৰ প্ৰয়োজন নাই। বৰং নিজৰ সৈতে নিৰলে খন্তেক সময় বহক, নিজৰ লগতে অলপ কথা পাতক, নীৰৱতাৰ শব্দ শুনক। মনক ক্ষন্তেকৰ বাবে জাগতিক চিন্তাৰ ঊৰ্ধ্বলৈ লৈ যাওক। সুখৰ শান্তিৰ প্ৰেমৰ সাগৰ পৰমপিতা পৰমাত্মাৰ স্মৃতিত নিজক বিলীন কৰি দি আনন্দৰ সাগৰৰ পৰা পৰমানন্দৰ অনুভৱ কৰক। প্ৰিয় শ্ৰোতা বন্ধুসকল, ব্ৰহ্মাকুমাৰীৰ ৰবিবাৰৰ প্ৰেৰণামূলক শ্ৰেষ্ঠ সংকল্পবোৰৰ আজি মই প্ৰথম 15টা সংকল্প আপোনালোকলৈ আগবঢ়াইছোঁ। এই সুন্দৰ সুন্দৰ বাণীসমূহেৰে মন ভৰপূৰ কৰোঁ আহকচোন। জমাধনৰ হিচাপ সামান্য হ'লেও যাৰ জীৱনত পৰিতৃপ্তি আছে তেওঁহে প্ৰকৃত ধনী ব্যক্তি। মনৰ স্বাধীনতাহে জীৱনৰ প্ৰকৃত স্বাধীনতা। আনক সুখ দিব পৰাটোৱেই প্ৰকৃত দান। প্ৰফুল্লিত মনৰ ব্যক্তিয়ে নিজৰ লগতে আনৰ ওঠতো হাঁহি বিৰিঙাব পাৰে। হাঁহিৰ এটি মধুৰ মিচিকনিয়ে একোটা দুঃসাধ্য কাৰ্যও কেতিয়াবা সহজে সমাধান কৰি দিয়ে। স্ব-উন্নতিৰ প্ৰতি অধিক মনোযোগ দিয়ক। দেখিব পৰচৰ্চাৰ বাবে আপুনি আহৰিয়েই নোপোৱা হৈছে। বৰ্তমানৰ জীৱনৰ মধুৰতাকণ উপভোগ কৰিব বিচাৰিলে আমি অতীতক যে পাহৰিব পাৰিবই লাগিব। ব্যৰ্থ কৰ্মই আপোনাক ক্লান্ত কৰি তুলিব। শ্ৰেষ্ঠ কৰ্মই আপোনাক আনন্দিত আৰু সতেজ কৰি ৰাখিব। যি ব্যক্তি সদায় প্ৰসন্ন চিত্তেৰে থাকে, এলাহে তেওঁক কেতিয়াও আগুৰি নধৰে। এলাহ সঁচাকৈয়ে এটি বৰ ডাঙৰ অৱগুণ। সন্তুলন আনন্দময় জীৱনৰ এটি মূল আধাৰ। সকলো সময়তে সন্তুলন বজাই ৰাখক। আপোনাৰ বৰ্তমানৰ লগতে ভৱিষ্যতৰ জীৱনো উজ্জ্বল হ'ব। সন্তুষ্টতা আৰু আনন্দ সদায় একেলগে বসবাস কৰে। জীৱনত এই দুটা গুণ ধাৰণ কৰক। দেখিব সকলোৱে আপোনাৰ প্ৰতি স্বতঃস্ফূৰ্তভাৱে আকৰ্ষিত হ'ব ধৰিছে। জীৱনৰ প্ৰতিটো খোজ ঈশ্বৰৰ স্মৃতিত দিলে আপোনাৰ ভাগ্যত অসীম পুণ্য সঞ্চয় হ'বগৈ। যোৱাকালি হোৱা ভুলৰ কথা ভাবি ভাবি আজিৰ এই সুন্দৰ দিনটো নষ্ট নকৰিব। হৰ্ষিত চেহেৰা মুখমণ্ডলৰ প্ৰকৃত প্ৰসাধন। বিমৰ্ষ চেহেৰাৰ ব্যক্তি প্ৰকৃততে কুৰূপ। জীৱন এখন নাটক। এই জীৱন নাটৰ অন্তৰ্নিহিত ভাৱাৰ্থ বুজি উঠক। দেখিব আপোনাৰ জীৱন আনন্দময় হৈ পৰিছে। শুভাকাংক্ষীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ইয়াৰ পৰৱৰ্তী প্ৰেৰণাদায়ক সংকল্পসমূহ ধাৰাবাহিকভাৱে পিছৰ ভিডিঅ'ত শুনিবলৈ পাব। সেয়েহে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। ধন্যবাদ।